Hey guys, welcome. কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে। আজি আকৌ নতুন এটা ভিডিও লৈ আপোনালোকৰ আগত আহিলো। ভিডিওটো হেকলৈকে চাব আৰু ভিডিওটো যদি ভাল লাগে লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আহক ভিডিওটো আৰম্ভ কৰো। গাইস এইয়া এফালে মোৰ বনোৱা হিজা ৰেডি একেবাৰে মানে মই আৰু বেটা আগতে খাই ললো। এতিয়া আমাৰ এমক বাৰি দি আছো অলপ গৰম কৰি দিছো। তাৰছত এফালে লোকেল কুকুৰা ভজা বনালো আৰু পোলাও তাৰছত আচাৰ। এফালে নিউজ চাই ভাত খোৱা হৈছে আৰু তেমে মোবাইলটো বন্ধ কৰিলে ইয়া নহলে মই গালি পাৰি আছিলো মোবাইলটো চাই ভাত খাব নালাগে বুলি যেতিয়া সোৱা নাই বুলে তেও বলে শুনি খাই আছিলে তাৰছত ঠিক আছে কোনে এফালে মেকুৰী পোৱালি দুইটা লৈ আহিলে বেটা আৰু ভনি দুইটা কেকেলতে গাখীৰ খাব দিছে ইয়া ভাত খাব পাৰে অলপ সলপ খায় কোৰ পানিলে জানো দুইটা মেকুৰী পোৱালি লৈ আহিছে লগতে কি কৰিলে মেকুৰী পোৱালিৰ লগত টেঙা লৈ আহিছে আৰু এতিয়া মোক বিলে কাটি দিব লাগে হিয়তে আনি কিনে ঘৰৰ ভিতৰত থৈ দিছে হেপলে ঘৰ এটা আছে দেখাম বাৰু আপোনালোকক মই এইয়া দুইটা চকিত বহাই দিছে কিন্তু দন লাগি আছে আৰু ইফালে ৰিল এটা বনালো ভনি আৰু ইফালে বেটা এক্টিং কৰিছে যেহেতু হিকি কৰিছো আমি তো ইমান প্ৰফেশনাল নহয় হৈছে আৰু জেনুকা হৈছে বাৰু একো নাই লাহেলা কৰোতে ভাল হ'ব তাৰ পিছত আমি ইফালে উলাইছো টেঙা খাবলে ভাত পানী খাই তাৰছত টেঙা হিয়তে অথনিয়ে টেঙা আনি থৈ দিছে তাৰছত মামি কলম মাত লগাইলো তাৰছত জাম বগান ফালে হেপলে কবা টানি থৈ দিছে এয়া এতিয়া আমি যি বস্তু লাগে মানে সব লৈ গৈ আছো আৰু তাত মানে টিউবেল ওচৰত নাই অলপ দূৰত আছে এয়া পানীও লৈ গৈছো হাত সাত ধুব লাগিব যেহেতু টেঙা চেঙা হানিম তাৰছত ৰদত বহি খাম আৰু আজি হিহতৰ মানে হেদিনাখনৰ পৰা কৈ আছে টেঙা খাব বুলে আৰু ভিডিও কৰিব লাগে তাৰছত মই আজি অলপ কৰি দিম বুলি ভাবিছো হিহতক এয়া মামিহতৰ বগানৰ সাইডত ইয়াতে মানে লাইন ঘৰত মামিহতৰে লাইন ঘৰ আছে তাৰছত তাতে টেঙা চেঙা আনি তলা মাৰি থৈ গৈছে আৰু অথনি পৰা মোক কৈ আছে সোনকালে বলক বেটাহত মানে গুধলি হৈ গৈছে গুধলি হলে খাব নোৱাৰিব বুলে হেয়া লাইন ঘৰটো তাৰ ভিতৰতে মানে থৈ কিনে সব বস্তু আৰু তলা মাৰি থৈছে এতিয়া কটাই লৈ আহিছো আৰু পানী লৈ আহিছো এতিয়া বহি খাম আৰু টেঙা মই ইমান বেছি খাব নোৱাৰো অলপ খাম হিয়তক কাটি মেলি দি দিম অথনি বা যেহেতু হিয়তে আমনি কৰি দিছে আৰু আমনি কৰি আছে মানে আৰু ইফালে মোক কাম কৰাটো সহায় কৰি দিলে মই হিয়তক টেঙা কাটি দিম বুলি তাৰছত এইয়া তালিটো পোলা লৈ হিয়তে দুটা আহি গল জমনি লাগিছে আৰু চাবলে কি আনি গুটাই থৈ দিছে দুটাই অথনি পা এইয়া বেটা ইফালে টেঙা লৈ আহিছে একেবাৰে সৰু বেছি ডাঙৰো নহয় মৌসুমী টেঙা হয় চাগে এতিয়া কিটা কাটি মেলি হানি মেলি খাম আৰু এতিয়া মই কৈছো সোনকালে কৰিব লাগে গুধলি হৈ গৈছে হিয়তক সোনকালে কৰি দিম হিয়তে তো নোৱাৰিব ইমান ভালকে এতিয়া মুকে লাগি দিব লাগিব মোৰ হাঁহি উঠিছে হিয়তৰ এখিনি দেখি কিনে কি আনি উটাই থৈ দিছে অথনি পা মাতি আছিলো ভাতকেটা খাবলৈ যোৱা নাছিলে কৈছে মাতে দিয়া নাই কি কৰিছে কি নাই এয়া ইমান এমুঠি টেঙা বিলাক মৌসুমী টেঙা চাগে সৰুৱে থাকে একো নাই 5টা মান আছে হৈ যাব তিনটাৰ কাৰণে মই ইমান বেছি নাখাও অলপ খাম তাৰছত টেঙা খোৱা ভিডিওটো কৰিব নোৱাৰিলো মানে নকৰিলো হেতু মই মানে ইয়াত বহি অলপ লাইভ আহি গলো হেৰিত ফেসবুকত হেকানে টেঙা খোৱা ভিডিওটো দেখাব নোৱাৰিলো আপোনালোকক এয়া হেতি ভিডিওটো বেছি দীঘল নকৰো আজিলৈ ভিডিওটো বাৰু হিমানে নেক্সট ভিডিওত পুনৰ লগ হ'ব আজি টেঙাৰ পাৰ্টিটো আপোনালোকক দেখাব নোৱাৰিলো গাইস কাৰণ মোৰ লাইভ এটা আহিবলৈ আছিল সেই কাৰণে মই অলপ ইমানখিনিয়ে কৰিলো আৰু বেছি নবঢ়ালো এয়া দুটা বিছনা পাৰি আছে মই কৈছো টেঙা খোৱা হেৰিটো মই নেদেখাও মোৰ লাইভ আছে লাইভ আহিব লাগিব তাৰছত ঠিক আছে নেক্সট ভিডিওত পুনৰ লগ হ'ব ওকে বাই বাই